নমস্কাৰ, মই সৌৰভ আৰু সৌৰভ ট্ৰান্সপৰ্টৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ত' আমি গৈ আছোঁ এতিয়া ডিব্ৰুগড়ত আমাৰ লডিং পইণ্ট আছে। ডিব্ৰুগড়ৰ পৰা যাম আমি তিনিচুকীয়াত আমাৰ মাল আনলোড হ'ব। ত' চাই থাকক, গৈ আছোঁ। ৰাতি প্ৰায় বহুত হৈছে। তোমাৰ বাবে কলিজাত মৰমৰ বাৰিষা, তোমাৰ বাবে বাঢ়িছে ভাল পোৱা, তোমাৰ আমি বাগানৰ ৰাস্তাৰে গৈ আছোঁ ভিতৰে মেইন ৰাস্তাত উঠাগে নাই বৰ্তমান। আৰু চাই থাকক, ভিডিঅ'টো ভাল লাগিব। আশা কৰোঁ সৌৰভ ট্ৰান্সপৰ্টক সকলোৱে আদৰি ল'ব, সকলো অসমবাসী ৰাইজলৈ মোৰ তাকেই এটা মই কামনা কৰিছোঁ। সৌৰভ ট্ৰান্সপৰ্টক যাতে সকলোৱে আদৰি লয়। ডিব্ৰুগড়বাসী ৰাইজৰ তথা অসমবাসী ৰাইজৰ মোৰ এটা অনুৰোধ। ত' আমি অসমীয়া ল'ৰা এনেদৰে আগবাঢ়ি যাব লাগিব। আমি জিৰ'ৰ পৰা মানে আমি একেবাৰে শূন্যৰ পৰা আৰম্ভ কৰিছোঁ যেতিয়া নেকি সৌৰভ ট্ৰান্সপৰ্ট। ত' কিমান পৰ্যায় পায়গৈ। পাথৰ মোৰ বুকুত কিয় ফুল ফুলালা, কাতৰ মোৰ মন জানো তুমি বুজিছা, তোমাৰ বাবে। চ' তিনিচুকীয়াত আমি গাড়ীৰ পৰা বস্তু আনলোড কৰি পিনি আমি এতিয়া ঘৰলৈ গৈ আছোঁ। বৰষুণ দিলে হঠাতে মানে এতিয়া অলপ জোৰকৈ আনিছে। অথনি অলপ চিপকৈ দি আছিলে আমি যেতিয়া ডিব্ৰুগড় গৈ আছিলোঁ। চাওক, ভিউটো চাওকচোন, ভাল লাগিছে। তোমাৰ বাবে কলিজাত মৰমৰ বাৰিষা, তোমাৰ বাবে বাঢ়িছে ভাল পোৱা।